এটা সময় এটো 2000 আপোনাৰ 13-14 চনৰ কথা সেইখিনি সময়ত এনেকুৱা হৈছিল যে আমি বেডৰুমত শুব নোৱাৰো তাৰ মানে বিছনাখনৰ মোৰ সদায় বিছনাখনৰ সাইডেৰে কিবা এটা ঘুৰি থাকে মই মানে উপস্থিতি অনুভৱ কৰো তাৰ পিছতে কি হল আমি চাৰিটা এটা ৰুমতে শুৱা আৰম্ভ কৰিলো ৰাছলি দুখন বিছনা লগাই পেলে তেনে কৰি এবাৰ এনেকুৱা হৈছে দুইখন বিছনাতে সমানে গুৰ মাৰিছে মানে এনেকাকৈ মানে বিছনা দুখন লৰি গৈছে কিন্তু সেইখন কাঠৰ বিছনা লৰুৱাটো ইমান সম্ভৱ নহয় তা মানে এখন সৰু বিছনা এখন ডাঙৰ বিছনা আছিল দুইখন সমানে এনেকে ঝটকা এটা খাইছে যে মই আৰু মোৰ হাজবেণ্ড উঠি বহি গৈছো ভূমিকম্প আহিছে নেকি এনে খুদিলো মই যদি অকলে কিচেনত যদি কাম কৰি আছো এদিন এনেকুৱা হৈছে মই বাচন ধুই আছো আৰু ঘৰত মাঘৰ বিহুৰ সময়ত ইহত কোনো নাই তাৰ পিছতে কিচেনৰ কাষত এটা বেচিন আছিল বেচিনৰ ওপৰত মানে লাইট এটা জ্বলি আছিল সেই লাইটটো কেনেকে উপৰি আহি পেলাই মানে একদম গাত পৰিছেহি আৰু ভাঙাও নাই কিন্তু আচৰিত কথা এটা মানে মোৰ এনেকুৱা লাগিছে মানে একদম লাইটটো ঠাসকৈ খুলি আহিছে আহি মোৰ গাত পৰি পেলাই মাটিত পৰি গৈছে কিন্তু লাইটটো ভাঙাও নাই কি দৰ্শকসকল আপোনালোকে এটো কথা নাভাবিব যে জয়শ্ৰীয়ে যিখিনি শেয়াৰ কৰিছে সেইখিনিৰ পৰা আমি আসলতে অন্ধবিশ্বাস নকৰো দেই সেইটো একদম সত্য কথা কিন্তু কথা হল কি আমাৰ এই দৰ্শকৰ মাজৰ পৰা হয়তো কোনোবাই এই তাইৰ লগত যিবিলাক ঘটনা ঘটি আছে সেইবিলাকৰ কি জানি আপোনালোকে কিবা এটা সলিউশন দিব পাৰে সেই কাৰণেহে জয়শ্ৰী আজি কথাখিনি শেয়াৰ কৰিছে নমস্কাৰ জনাইছো সকলোকে মোৰ চেনেল কঞ্জলিকালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো দৰ্শকসকল আপোনালোকে চাই আছে আনকাট টক্স উইথ শ্ৰুতি দৰ্শকসকল প্ৰত্যেক দিনাখনে মই এগৰাকী বিশেষ ব্যক্তি আপোনালোকৰ ওচৰলৈ লৈ আহোঁ আজিও তেনে এগৰাকী বিশেষ ব্যক্তি আপোনালোকৰ ওচৰলৈ লৈ আহিছো আৰু আসলতে কি হয় মানুহৰ জীৱনত বিভিন্ন ধৰণৰ ঘটনা ঘটে নহয় জানো ভূত প্ৰেত মানসিক স্থিতি মানুহৰ কেতিয়াবা ঠিক নাথাকে এনেকুৱা কিছুমান বিষয় লৈ আজি আমি এগৰাকী তেখেত হৈছে টিচাৰ শিক্ষকতা কৰিছে কেবা বছৰো আৰু লগতে তেখেত এগৰাকী সোশ্যাল কাম কৰি ভাল পোৱা এগৰাকী মহিলা আৰু মোৰ অতি মৰমৰ ভন্টি গতিকে স্বাগতম জনাইছো জয়শ্ৰী আৰু তেখেত হৈছে জয়শ্ৰী বৰগোহাঁই বুঢ়া গোহাঁই ন বুঢ়া গোহাঁই আৰু জয়শ্ৰী খুব ভাল লাগিছে আজি আমাৰ এই অনুষ্ঠানত তোমাক মানে পাই পেলাই বহুত মই নিজে খুব ভাল লাগিছে মানে মনটো মোৰো বহুত ভাল লাগিছে আৰু কিছুমান কথা মানে সবৰতে ক'ব নোৱাৰি কিন্তু কেতিয়াবা ক'বলগীয়া মন যায় কিছুমান বস্তু সেইটো কাৰণে বহুত বহুত ধন্যবাদ আজি মাতিনে কাৰণে আসলে কি হয় দৰ্শকসকল আপোনালোকেও হয়তো বহুতৰে জীৱনত কিছুমান আনহনি ঘটনা ঘটিছে নহয় জানো ঘটে আৰু তেনেকুৱা ঘটনা কিন্তু মোৰ লগতো অলপ ঘটিছে জয়শ্ৰী গতিকে আমি আজি অলপ কেনেকুৱা কথাই পাতিম নহয় জানো আৰু যেটো তোমাৰ জীৱনত ঘটিছে তুমি মোক আগতে কেতিয়াবা আমি এনেকে গম পাও ন যে তুমিও মোৰ লগত শেয়াৰ কৰিছা যে বা এনেকুৱা মোৰ প্ৰবলেম কিছুমান হৈছে বা কি হৈছে আসলে এই যেটো তোমাৰ জীৱনৰ মানে যিখিনি তুমি ষ্ট্ৰাগল তুমি পাই আছা জীৱনত সেই ষ্ট্ৰাগলখিনি কেনেকুৱা ধৰণে কেনেকে আৰম্ভণি কেনেকে হৈছিল হেতু তাৰ আগতে কিন্তু তোমাৰ বিষয়ে আমি অলপ সবিশেষ জানিব বিচাৰিম মোৰ নাম জয়শ্ৰী বুঢ়াগোহাঁই মোৰ জন্ম নগাঁৱত হৈছিলে আৰু শিক্ষাৰ দেউতাৰ চাকৰি মানে ট্ৰান্সফাৰ হৈ থাকে ইফালৰ পৰা সিফাললৈ দেউতা আসাম গভৰ্ণমেণ্ট কনষ্ট্ৰাকচন কৰ্পোৰেচনত আছিলে সো আমি অসমৰ ইডুমৰ পৰা হিমুৰলৈ মই বহুত কেইখন স্কুলো বাগৰিছো আৰু বিভিন্ন ঠাইত বিভিন্ন জিলাত আমি আছো লাষ্টত শেষত আমি 92ত আমি গুৱাহাটীত আহিলো আৰু গুৱাহাটীত মই বিবৰা কলেজৰ পৰাই ডিগ্ৰী কমপ্লিট কৰি তাৰ পিছত 2005 চনৰ পৰাই মই শিক্ষকতা বৃত্তিৰ লগত জড়িত আৰু লগতে মই আৰ্টিষ্ট হয় পেইন্টিং কৰি বা ক্ৰাফটৰ কাম কৰি ভাল পাওঁ আৰু চিত্ৰাংগদা নামৰ এটা মোৰ নিজা অনুষ্ঠান আছে য'ত মহিলা আৰু শিশুসকলৰ কাৰণে কিছুমান কাম কৰি গৈ আছো এখন বৃদ্ধাশ্ৰমৰ কাৰণেও কাম কৰি আছো আৰু সোশ্যাল ৱৰ্ক কৰি ভাল পাওঁ আৰু সেইখিনি কথা
কিন্তু মোৰ লগত যোৱা 30 বছৰ বুলি ক'ব পাৰি 30 বছৰে যিখিনি ঘটিছে সেইখিনি আচলতে মই প্ৰথম ভাবিছিলো যে মানুহৰ চবৰে লগতে হয় নেকি সৰুতে তেনেকে ভাবিছিলো যে মানে এনেকুৱা এইবিলাক নৰ্মেল আৰু কিন্তু যেতিয়া আজিকালি মানুহে যে কোৱা শুনিছো যে বা যেতিয়া মোৰ লগত বেছিকৈ হৈ আহিলে আৰু এনেকুৱা এটা পৰিস্থিতি আহি পৰিল য'ত মই যোৱা নৱেম্বৰ ডিচেম্বৰ মাহত মই ডিপ্ৰেছনত গুচি গৈছিলো তেনেকুৱা পৰিস্থিতি তেতিয়া মই নিজকে এতিয়া যথেষ্ট মানে চেঞ্জ কৰি আজি ওলাই আহিছো কিন্তু এনেকুৱা হৈ গৈছে যে মোৰ মানে এনেকুৱা এটা মুহূৰ্ত আহি গৈছে যে মই জীৱনটো শেষ কৰি দিম নেকি সেইখিনিও ভাব মনলৈ আহি গৈছিলে তাৰ মানে বুজাব নোৱাৰা এক পৰিস্থিতি হয়তো যাৰ লগত ঘটি আছে সিহে গম পাব বাকি মানুহবিলাকৰ কাৰণে এইটো নিশ্চয় এটা সাধু বা তেনেকুৱা বিশ্বাস কৰিবলৈ মানে ৰহস্য তুমি নিজেও ভাবা যে এইটো কি হয় মই নিজেও তাৰমানে ইয়াৰে পাৰটো বুজি নাপাওঁ যে সঁচাই এইবিলাক ঘটে নে মানুহৰ লগত বা মোৰ লগত ঘটি আছে নেকি বা মই অলপ বেছিকৈ ভাবিছো নেকি নে মোৰ কিবা মানসিক কিবা হেৰি হৈছে ৰোগ হৈছে নেকি মই এই বিষয়ে মোৰ এগৰাকী বান্ধৱী তেওঁ এক্সেল কেয়াৰৰ সাইকোলজিষ্ট হয় মই তেখেতৰ লগতো কনসাল্ট কৰিছিলো আৰু তেওঁ মোক যোনদিনাখন লগ পাইছে সেইদিনাখন মানে মই ইমানে হতাশাগ্ৰস্ত ডিপ্ৰেছন এনেকুৱা গৈছো যে তেওঁ মোক দেখিয়ে মোক কৈছে যে তই চাগে ডিপ্ৰেছনৰ মেডিকেশ্যন ষ্টাৰ্ট কৰিব লাগিব মানে মেডিচিন ল'ব লাগিব নহয় স্লিপিং টেবলেট ল'ব লাগিব এনেকুৱা অৱস্থা এটা তোৰ আহি পৰিছে যেতিয়া সেইষাৰ কথাই মোক মানে ষ্ট্ৰাইক কৰিলে দেই মনত মানে সঁচাই ইমান বেছি হৈ গৈছে নে মোৰ লগত এনেকুৱা হলে দেখোন দিগদাৰ হ'ব কাৰণ মোৰ যেহেতু দুটা ল'ৰা ছোৱালী আছে সিহঁতৰ কাৰণেতো মই জীয়াই থাকিবই লাগিব গতিকে আজি 2-3 মাহে মই নিজকে যথেষ্ট সেই পৰিৱেশটোৰ পৰা আঁতৰাই আনিবলৈ চেষ্টা কৰিছো তাৰমানে পজিটিভ ভাৱে যাতে মই ওলাই আহিব পাৰো আৰু আগৰ নিচিনা এটা কাৰ্যক্ষম হ'ব পাৰো মানে মোৰ এনাৰ্জি নাইকিয়া হৈ গৈছিল এটা সময় মানে একদম টোটেলি মই ফিজিক্যালি মেন্টালি একদম মানে হাৰি গৈছিল মানে মানুহৰ জীৱনত যেতিয়া এই মানে আচৰিত যেতিয়া ঘটনাবোৰ ঘটে তেতিয়া কিন্তু আমি অটোমেটিক্যালি মানে এটা মনলৈ আহি থাকে ন যেতিয়া আমি তাৰ কোনো উপায় নাপাওঁ বিচাৰি গতিকে তোমাৰ লগত কি ঘটনা ঘটিছিল হেতু তুমি অকমান শেয়াৰ কৰাচোন মোৰ আৰম্ভ হৈছিল মোৰ মেট্ৰিকৰ সময়ৰ পৰা তাৰ আগলৈকে মোৰ লাইফটো একদম নৰ্মেল মানে কি মই ভাবাই নাছিলো যে কিয় ভয় খাবলগীয়া কিবা এটা বস্তু আছে বুলি পৃথিৱীত মই এনেও সৰুৰ পৰা অলপমান ভয় নকৰা বিধৰ য'ত নাযাবি বুলি কয় তাত যাই ভাল পাওঁ গৈ ভাল পাওঁ যিটো নাখাবি বুলি কয় মানে ডাঙৰ কথা নুশুনা এটা প্ৰাণী আছিলো তো মেট্ৰিকৰ সময়ত মই ৰাতি অকলে মানে পঢ়িব নোৱাৰো ৰাতি দেৰিলৈকে পঢ়িলে ঘৰত বিভিন্ন ধৰণৰ শব্দ হয় যাৰ কাৰণে মই ভয় খাই থাকো তেনেকুৱা হৈছিলে আৰু মাহঁতে তেতিয়া মানে কথাটো খুব লাইটলি লৈছিলে যে এইটো মেকুৰীয়ে শব্দ কৰিছে বা নিগনি শব্দ হৈছে বা তেনেকুৱা টাইপৰ এনেকৈ কৈ লাহে লাহে প্ৰব্লেমটো বাঢ়ি গ'ল যে মই ৰাতি অকলে শুব নোৱাৰো ৰাতি শুলে মানে এনেকুৱা হয় যেন বিছনাখনত কোনোবা আহি পেলাই মোৰ কাষত ৰখিছেহি মানে এবাৰ এনেকুৱা হৈছে মই ভণ্টিৰ লগত কাজিয়া কৰি মানে অকলে শুম আৰু মই মানে শুই আছো লাইট চাইট অফ কৰি মোৰ ফিল হৈছে ভণ্টি আঁঠুৱাখন দাঙি পেলাই মোৰ ভৰিয়েদি তাৰমানে মোৰ কাষত শুব আহিছে হা মোৰ মানে চকুটো মেল খাইছে মোৰ মানে তাইৰ ওপৰত বিৰাট খং উঠিছে সেইকাৰণে মই মানে তই যা বুলি কৈ পেলাই মই চকুটো মেলি দেখিছো যে বগা কাপোৰ পিন্ধা মানে তেনেকুৱা অবয়ব এটা মই সম্পূৰ্ণ কি বস্তু মই নাজানো এনেকুৱা দেখি মই খুব জোৰে চিঞৰি দিলো চিঞৰিতে মাহঁতে কাষৰ ৰুমটোৰ পৰা দৌৰি আহিলে সেয়াই আৰম্ভণি তাৰ পিছৰ পৰা মানে মই অকলে শুবই নোৱাৰো মই শুলে হয় কাৰোবাৰ লগত শুব লাগিব নহলে মানে গাৰুৰ তলত লোহা বা তেনেকুৱা ভগৱানৰ ফটো লৈ পেলাই শুবলগীয়া হয় তেনেকৈ কৈ দিনবিলাক লাহে লাহে মানে পাৰ হৈ গৈছে আমাৰ ঘৰত আকৌ এই যাদু মন্ত্ৰ বেজ বেজালি এইবিলাক একদম মানে বিশ্বাস নকৰে আৰু যে আঙঠিও পিন্ধিব লাগিব বা তাবিজ দিব লাগিব সেইটো বিশ্বাস কোনো নকৰিছিলে তাৰপিছত মই যেতিয়া নগাঁও গাৰ্লছ কলেজত হায়াৰ ছেকেণ্ডেৰীত মই হোষ্টেলত আছিলো তেতিয়া সেই প্ৰব্লেমটো আকৌ হোষ্টেলত মই পালো মানে ৰাতি শুই থাকো যদি কাষৰ বেডখনত যদি মোৰ লগৰজনী ঘৰলৈ যায় মই যদি কাষৰ বেডখনত অকলে শুই থাকো তেতিয়া এনেকুৱা অনুভৱ হয় শুই আছে নি কোনোবা বাগৰ খলোৱা শব্দ শুনো আৰু মোৰ একদম মানে চকুমুট থাকো যে কাষেদি কোনোবা সৰু ল'ৰা ছোৱালী দৌৰি গৈছে হাঁহি খিকিন্দালি কৰি আৰু মই টোপনি ভাঙি যায় ভয়তে মানে মই বেলেগ ছোৱালীক মাতিবলগীয়া হয় মানে যে বাইদেউ বিলাকক মাতি আহা মই মানে বিছনাৰ পৰা নামিবলৈও ভয় কৰোঁ মোক আহি বিছনাৰ পৰা আকৌ সিহঁতৰ নিজৰ লগলৈ লৈ যাব লাগিব সেই এনেকুৱা ধৰণৰ কিছুমান কাণ্ড মানে মোৰ লগত ঘটি থাকিলে তাৰমানে আৰু যেতিয়াৰ পৰা এইবিলাক আৰম্ভ হৈছে তেতিয়াৰ পৰা মানে মোৰ
জীৱনৰ পজিটিভিটিটো নাইকিয়া হৈ গ'ল মানে ভাল বস্তুটো নাইকিয়া হৈ গ'ল ধৰক সেইখিনি সময়তো শিক্ষাৰ লগতে বেছি জড়িত হৈ আছিলো গতিকে ধৰক মই পৰীক্ষা দিব যাব ওলাইছো মোৰ হঠাৎ এডমিট কাৰ্ডখন হেৰাই গ'ল আৰু ৰিজাল্টৰ সময়ত ধৰক মই মোৰ ৰোল নাম্বাৰটো বিচাৰি পোৱা নাই চবৰে আছে বৰ্ডত মাৰা হয় মোৰটো হঠাৎ মানে প্ৰিন্ট হৈ নোলায় মানে এনেকুৱা ধৰণৰ প্ৰব্লেম কিছুমান আৰু আজি এডমিট কাৰ্ড আনিব গৈছো ৰেজিষ্ট্ৰেচন কাৰ্ডখন নাইকিয়া হৈ গ'ল ক'বাত এডমিশন ল'বলৈ কিবা বেলেগ কিবা এটা হৈ গ'ল মানে তেনেকৈ লাহে লাহে মানে জীৱনলৈ মোৰ বস্তুখিনি বেয়া লৈ মানে গতি কৰিলে আৰু সেইটো কাৰণে লগে লগে তাৰমানে কি হৈছে মাহঁতৰ লগতো মোৰ অলপমান ডিষ্টেন্সটো বাঢ়ি আহিলে মানে ডাঙৰ হৈ আহিলো আৰু কাকাকো খুলিও পোৱা নাছিলো এইখিনি মই ভাবিছিলো যে নৰ্মেলি মানে ভাল হৈ যাব বা বেয়া সপোন দেখুৱে কেতিয়াবা তেনেকুৱা কিন্তু এইটো বেছিকৈ হ'ল মোৰ বিয়াৰ পিছত যেতিয়া মই মানে প্ৰেগনেন্ট আছিলো প্ৰেগনেন্ট হৈ অকলে থাকো হাজবেণ্ড কামত ওলাই যায় সেইখিনি সময়ত যেতিয়া মই দুপৰীয়া ৰেষ্ট লওঁ তেতিয়া এনেকুৱা লাগে মানে মোৰ বিছনাখনৰ চাৰিও কাষে মানে কিছুমান বস্তু ঘূৰি আছে মই শুব নোৱাৰো তাৰমানে আৰু তেতিয়াৰ পৰা মই অকলে শুব নোৱাৰা হৈ থাকিলো আৰু আজিলৈকে মই তাৰমানে ৰাতি অকলে শুই পোৱা নাই শুব নোৱাৰো মানে এনেকুৱা এটা যেতিয়া মোৰ হাজবেণ্ড মিজোৰামত আছিলে 5-6 বছৰ সেই 5-6 বছৰ মই ল'ৰা ছোৱালী দুটাক দুফালে দি মই মাজত শুইছিলো য'ত মানে মাকে প্ৰটেকশ্যন দিয়ে মোৰ এনেকুৱা হৈছিল যে সিহঁতৰ মাজত শুলে মই কিজানি প্ৰটেক্ট হৈ থাকিম তাৰমানে মই তেনেকুৱা এটা পৰিস্থিতি আহি গৈছিল মানে এতিয়া মই তোমাক কথা এটা ক'ব খোজো যেহেতু তুমি সৰুৰ পৰাই তোমাৰ এই বস্তুটো আহিছিল তেতিয়া তুমি যেতিয়া অকমান এতিয়া বিয়াৰ পিছত তোমাৰ এনেকুৱা মনলৈ আহে নেকি যে মোৰ কিবা মানসিক কিবা ৰোগ হৈছে নেকি যে মই ডক্টৰক দেখাব লাগে নেকি তুমি তেনেকুৱা ধৰণৰ ডক্টৰৰ ওচৰলৈও গৈছা নেকি ডক্টৰৰ ওচৰলৈতো মই ৰিসেন্টলি ডিসেম্বৰত কন্টেক্ট কৰিছিলো মোৰ লগতনি তাৰ আগলৈকে মোৰ এটো ভাব এই কাৰণে আহা নাছিল কাৰণ মই যেটো বস্তু ফিল কৰো হেতু মোৰ লগত থকা মানুহকেইটাও ফিল কৰিছিল হেতুটো হেতু না যদি মোৰ এটা মানসিক বেমাৰ হল হয় বা তেনেকুৱা তেনে মোৰ লগতে মোৰ ল'ৰা ছোৱালী বা মোৰ হাজবেণ্ডেও ভয় খাব নালাগিছিল এটা সময় এটো 2000 আপোনাৰ 13-14 চনৰ কথা সেইখিনি সময়ত এনেকুৱা হৈছিল যে আমি বেডৰুমত শুব নোৱাৰো মানে এনেকুৱা মই মানে যদি বেডৰুমত যদি অকলেও যদি শুই আছো তাৰ মানে বিছনাখনৰ মোৰ সদায় বিছনাখনৰ সাইডেৰে কিবা এটা ঘুৰি থাকে মই মানে উপস্থিতি অনুভৱ কৰো তাৰ পিছতে কি হল আমি চাৰিটা এটা ৰুমতে শুৱা আৰম্ভ কৰিলো ৰাছলি দুখন বিছনা লগাই পেলে তেনে কৰি এবাৰ এনেকুৱা হৈছে দুইখন বিছনাতে সমানে গুৰ মাৰিছে মানে এনেকৈ মানে বিছনা দুখন লৰি গৈছে কিন্তু সেইখন কাঠৰ বিছনালে লৰুৱাটো ইমান সম্ভৱ নহয় তা মানে এখন সৰু বিছনা এখন ডাঙৰ বিছনা আছিল দুইখন সমানে এনেকৈ ঝটকা এটা খাইছে যে মই আৰু মোৰ হাজবেণ্ড উঠি বহি গৈছো ভূমিকম্প আহিছে নেকি এনে খুদিলো তাতে মই লগে লগে মোৰ বৰ্তাৰ ছোৱালীজনীলৈ ফোন কৰিলো যে এটা ভূমিকম্প দিছিল নেকি বাৰু যে নাই দিয়া ৰাতি 2টা বাজিছে তেতিয়া সেই তেনেকুৱা ইনসিডেন্ট বিলাক হয় তাৰ পিছতে কেতিয়াবা কি হয় গৰমৰ কাৰণে তাৰমানে কি হয় মই বেডৰুমত ধৰক ল'ৰা ছোৱালী দুটালৈ অকলে শুই আছো আৰু হাজবেণ্ড বেলেগ এটা ৰুমত শুই আছে দৰজা খিৰিকী পুৰা খোলা আছে আৰু এদিন তেনেকুৱা হৈছে মানে মোৰ টোপনি ভাঙি পেলাই মই দেখিছো যে কিচেনৰ পৰা এটা বস্তু মানে হেতু ধৰক মেকুৰিও নহয় মানে তাতকৈ ডাঙৰ অলপমান কুকুৰো নহয় এনেকুৱা এটা বস্তু মানে মোৰ হাজবেণ্ডৰ ৰুমৰ ফাললৈ আন্ধাৰ হৈ আছে ৰুমটো হেপিনলৈ গৈছে মই মানে মোৰ হাজবেণ্ডক চিঞৰিছো দে মই সু মানে উঠা কিবা এটা গৈছে তোমাৰ ৰুমলৈ মই ভাবিছো কিবা বাগ চাবে পোৱালি চলি তেনে কিবা সোমাইছে আৰু উঠা মানে তেতিয়া সেই বস্তুটো মানে মোলৈ ঘূৰি যদি চাইছে তাৰ মানে মুখখন মানে অলপ মানুহৰ নিচিনা তাৰ মানে মই হেতু নিজ চকুৰে দেখিছো দেই সেইদিনাখন নে চাই পেলাই হেতু ৰুমে দিয়ে গুছি গল হে আন্ধাৰত মানে নাইকিয়া হৈ গল মই ইমান চিঞৰিলো যে হাজবেণ্ড উঠি আহিলে আহি লাইট চাইট জ্বলালে মই তোমাৰ ৰুমত কেটা সোমাইছে মই নাই দাদা গুটে চালে বিছনা তলে চলে চালো একো সোমোৱা নাই মানে হেয়া বিয়াৰ পিছত হোৱা বস্তুলিকা আৰম্ভণি আৰু তাৰ পিছত এনেকুৱা হৈ গল যে মই যদি অকলে কিচেনত যদি কাম কৰি আছো এদিন এনেকুৱা হৈছে মই বাচন ধুই আছো আৰু ঘৰত মাঘৰ বিহুৰ সময়ত ইহত কোনো নাই তাৰ পিছতে কিচেনৰ কাষত এটা বেচিন আছিলে বেচিনৰ ওপৰত মানে লাইটটা জ্বলি আছিলে সেই লাইটটো কেনেকে উপৰি আহি পেলাই মানে একদম গাত পৰিছেহি আৰু ভাঙাও নাই কিন্তু
আচৰিত কথা তাৰমানে হা মোৰ এনেকুৱা লাগিছে মানে একদম লাইটটো ঠাচকৈ খুলি আহিছে আহি মোৰ গাত পৰি পেলাই মাটিত পৰি গৈছে কিন্তু লাইটটো ভাঙাও নাই মই মানে ভয়তে বাহিৰলৈ দৌৰিলো ধৰি পেলাই মই মোৰ হাজবেণ্ডক ফোন কৰিছিলো তোমালোক সোনকালে আহা মোৰ বিৰাট ভয় লাগিছে এই এনেকুৱা ধৰণৰ ইনচিডেণ্টবিলাক মানে ঘটিব আৰম্ভ কৰিলে ধৰক মানে আনহনি বুলি যিটো আনহনি তাৰমানে এনেকুৱা সেইখিনি সময়ত মই ভয় খাইছিলো যে আমাৰ গোটেই ফেমিলিটো মোৰ ল'ৰা ছোৱালী যেতিয়া সৰু হৈ আছিলে ক্লাছ কেজি আৰু 1 তেনেকুৱা দুইটাৰে আমি ড্ৰয়িং ৰুমত কি কৰো মাটিত মেট্ৰেছখন পাতি কেও পিনে আমি সৰিয়হৰ মানে এনেকুৱা লাইন এডাল দি পেলাই তাৰ মাজত আমি মেট্ৰেছখন পাৰি আমি শুই থাকো কেতিয়াবা এনেকুৱা হয় শুই আছো গোটেইকেইটা গভীৰ নিদ্ৰা কিবা এটা বস্তু আহি মোৰ কাষত ৰখিছে বা মোৰ ভৰিখন ধৰি টানিছে মই উঠি বহি যাওঁ মোৰ ল'ৰাটো উঠি বহি যায় সি কয় মাম্মি বেয়া সপোন দেখিছো কাৰণ এতিয়া ঘটনাটো এনেকুৱা হৈছে যে বস্তুটো যদি তুমি অকলে সাফাৰ কৰিলাহেঁতেন তেতিয়াহ'লে ক'ব পাৰিলোহেঁতেন যে তোমাৰ মানসিক তুমি ৰোগী আৰু তুমি ইভিন তুমি ডক্টৰকো দেখাইছা ডক্টৰে কৈছে যে একো অসুখ নাই আৰু তোমাৰ কিন্তু লগত থকা ব্যক্তি কিজনেও সেই বস্তুটো ফিল কৰে কিন্তু তোমাক মই আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছো তুমি যে যিটো ঘৰত থাকা সেই ঘৰটোতেই হয়নে নে তেনেকে তোমালোকে বেলেগ ঘৰো শিফট কৰিছা আমি মোৰ এনেকুৱা হৈ গ'ল যে বিলিভ হৈ যায় যে এইটো ইয়াতে প্ৰব্লেম আছে আমি কিজানি ঘৰটো চেঞ্জ কৰি দিলে আমাৰ প্ৰব্লেম ঠিক হ'ব কাৰণ কেতিয়াবা এনেকুৱা হয় মই কামৰ কাৰণে ল'ৰা ছোৱালী তাক মই অকলে এৰি থৈ যাবলগীয়া হয় কেতিয়াবা মই তাক লগ কৰি পেলাই এৰি থৈ যাওঁ তেতিয়া সৰু তেতিয়া ঘূৰি আহি পাওঁ দুইটা কান্দি থাকে আৰু সিহঁতে কয় যে মামি আমাৰ ভয় লাগিছে চকীখন হিলি আছিল বা এনেকুৱা টাইপৰ কিছুমান কথা কয় হা তেতিয়া ভাবো যে ঘৰটোতে কিবা প্ৰব্লেম আছে চাগে কোনোবা চাগে ঢুকাইছিল কিবা হৈছিল তেনেকে আমি 2-3টা ঠাইও সলাই চালো চেঞ্জ কৰিলো কিন্তু একো তাৰে মানে হেৰি নহলে এবাৰ এনেকুৱা হৈছে সেইদিনাখন মই ইহঁত দুটাৰ লগত শুই আছো ল'ৰা ছোৱালী দুটা সৰু তেতিয়া আমি হেৰি 2nd ফ্ল'ৰত আছিলো আৰু আমাৰ কাষত মানে একো বিল্ডিং নাছিলে হা তাৰতে কি হৈছে খিৰকি খুলি গৰম দিনত খিৰকি খুলি শুই আছো খিৰকিৰ বাহিৰত মানে দুটা চাপৰ মাৰিছে হাত চাপৰি মাৰে যে মই লগে লগে উঠি বহিছো হা মানে আৰু ল'ৰাটো উঠি বহিছে উঠি বহি পেলাই সি কৈছে মামি মোৰ ভয় লাগিছে মই তোমাৰ ওচৰত যাওঁ মই বেয়া সপোন দেখিছো কাৰণ সেইদিনা মই অনুভৱ কৰিছো যে মোৰ লগতে ইহঁতেও চাফাৰ কৰিছে নেকি মানে মোৰ এটা ভয় সোমাইছে যাতে মই যিখিনি সৰুৰ পৰা পাই আহিছো মানে অকলে শুব নোৱাৰো অকলে থাকিব নোৱাৰো যদি ইহঁত দুটাৰো যদি তেনেকুৱা প্ৰব্লেম হয় তাৰমানে কি হ'ব আৰু এদিনাখন এনেকুৱা হৈছে মানে মই সপোনটোত দেখি আছো এনে স্লাইডিং মানে খিৰকি আছিল তো ঘৰটোত এনে খুলি পেলাই মানে মোক মানুহ এটাই বাহিৰলৈ টানি আছে হা মই মানে সপোনটো দেখি মই হার পাই গলো হার পাই যাওঁতে মোৰ এনেকুৱা ফিল হৈছে যেন কিচেনত কোনোবা আছে কিচেনৰ লাইটটো জ্বলি আছে বেডৰুমৰ লাইটটো অফ হৈ আছে দেই কিচেনত কোনোবা আছে নেকি তাৰতে মই লৰাটোক জগাইছো হা চিংকো উঠাচোন উঠা ঘৰত চুৰ সোমাইছে নেকি মানে মই সপোনটোৰ লগত ৰিলেট কৰি ভাবিছো যে ঘৰত চুৰ সোমাইছে হা আমি দুটা উঠি এনেকে বিছনাখন বহিছো সি বহুত সৰু তেতিয়া কিন্তু সি মানে মোক প্ৰটেক্ট কৰিবলগীয়া নহয়ে আচলতে ক্লাছ 3-4 তেনেকুৱা তাৰপিছতে আমি বহিছো কিচেনত আপোনাৰ দৰ্জা খিৰিকী চব পিনে বন্ধ আছে হা এটা চৰিয়াত মই মানে ডিনাৰ কৰি পেলাই যিখিনি প্লেট হয় সেইখিনি তাৰমানে ৰাতিপুৱা কাম কৰা মানুহগৰাকী আহিবতো মই এইখিনি জমা কৰি থৈ দিছিলো সেই চৰিয়াটো ঠাচকৈ পৰি গৈছে পৰি দুখনমান প্লেটো ভাঙি গৈছে মানে ইমান দুইটাই জোৰেৰে চিঞৰি মই লগে লগে হাজবেণ্ডক ফোন কৰিছো যে কামত বাহিৰত আছিল এতিয়াই আহা ঘৰত কিবা এটা সোমাইছে আৰু গোটেইকেইটা গৈ ড্ৰয়িং ৰুমৰ দৰ্জাখনৰ কাষত গৈ থুপ খাই মানে থিয় হৈ আছো ভয়তে আৰু তুমি যে কৈছিলা আমি অফ কেমেৰা পাতিছিলো যে কিবা তুমি ঘৰত বস্তু পাইছিলা বুলি যে কৈছিলা সেইটো ৰিসেন্টলি হৈছে সেইখিনি বস্তু তাৰমানে আপোনাৰ ধৰক সেই ইনসিডেন্ট বিলাক হোৱাৰ পিছত মোক কোনোবা সাজেষ্ট কৰিলে যে তুমি মাজাৰত এবাৰ যোৱাচোন এনে ক'লে হা তেনেকুৱা মই উলুবাৰী মাজাৰ যে আছে তালৈকো গ'লো তাতে মানুহজনে চাই পেলাই কৈছে যে এটো বহুত পুৰণা হয় হা এনেকে ক'লে হা কিবা মানে তোমাক কোনোবাই কি কৰিছে এটো বহুত পুৰণা হৈ গৈছে আৰু আমি ইয়াতে ঠিক কৰিব নোৱাৰিম এটো পুৰা মক্কাৰ পৰা মানুহ আহি ঠিক কৰিব লাগিব তথাপিও মানে তোমাৰ প্ৰটেকচনৰ কাৰণে মই তাবিজ এটা বান্ধি দিওঁ তেনেলগে তাবিজটা দিলে দি ক'লে যে তুমি কালি 3 দিনৰ কন্টিনিউ আহিবা আহি পেলাই ইয়াতে মানে দুৱা কৰি যাবা এনে ক'লে সদ্দাৰ সৰাই পেলাই
তাত আৰু মই হ'ব বুলি আহিলোঁ ঘৰলৈ অহাৰ পিছত পিছদিনাখনে মোৰ মানে অসম্ভৱ পেটৰ বিষ আৰু মোৰ পিৰিয়ডছ হৈ গ'ল যাৰ কাৰণে মোৰ যোৱা নহ'ল তাৰমানে মোৰ সদায় তেনেকুৱা বাধা বিঘিনি হয়েই দেই কিবা এটা যদি মই ভাবোঁ যে কোনোবা এটা মন্দিৰলৈ যাম বা ঘৰত পূজাকে কৰিম কিন্তু তাৰ আগে মোৰ তেনেকুৱা হৈ যায় তাৰপিছতে আৰু লগে লগে তাবিজটোও হেৰাই থাকিল ক'ত পৰিল কি কথা নাজানো সেই চেপ্টাৰটো তাতে বন্ধ হ'ল মই নগ'লোঁ আৰু তাৰ মানে মোৰ কন্টিনিউ নহয় মানে ধৰক মোৰ দুদিনমান ভাল দিন গৈ আছে নহয় তাৰ হঠাৎ আকৌ এনেকুৱা হৈ যাব এনেকুৱা এটা মানে ফেজ আহি যাব য'ত মানে মই আকৌ ডিষ্টাৰ্ব হওঁ তেনেকুৱা আৰু এটা কথা তুমি মোক কৈছিলা যে মানে তোমাৰ অসুখৰ কথা যে সেই বস্তুখিনি কিন্তু ডক্টৰেও যে ক'লে যে এনেকুৱা আৰু ভাল সেইটোৰ বিষয়ে অলপ মানে বেমাৰৰ বিষয়ে তাৰ লগত ৰিলেটেডটো বস্তুটো অকণমান যদি এইটো তাৰমানে কি হ'ল আপোনাৰ ধৰক মোৰ যেতিয়া এইখিনি প্ৰব্লেম চলি আছিল তেতিয়া মোৰ হাজবেণ্ডক কোনোবাই ক'লে দেই বাবা এগৰাকীৰ কথা যে তেওঁ এনেকৈ কিবা দিয়ে ঘৰটো বান্ধি দিয়ে এইবিলাক মই বিশ্বাস নকৰোঁ কিন্তু মানে ইমান মানসিকভাৱে হেৰি যে মই বিশ্বাস কৰিব বাধ্য আৰু বান্ধি দিয়ে এনেকুৱা তাহাঁতে সেই তেওঁ কিবা দিলে সেইটো ঘৰত থাকিলোঁ থকাৰ পিছত মই নাই কমেও 2 বছৰমান পুৰা মোৰ ফ্ৰী লাইফ একদম মোৰ একো ভয় নাই লাইফৰ পৰা একো নাই তেনেকুৱা হ'ল হা একদম ধুনীয়াকৈ কামখিনিও কৰিলোঁ আৰু যথেষ্ট সেই 2020-22 চনত মানে মই যথেষ্টখিনি মানে কিবা কিবি কৰিবলৈ সক্ষম হ'লোঁ 2023 চনত এপ্ৰিল মাহৰ পৰা মোৰ হঠাৎ আকৌ গা বেয়া আৰম্ভ হ'ল মানে ক'তো যাব নোৱাৰোঁ মানে ডাঙৰ ডাঙৰ বেমাৰেই ধৰক তেনেকুৱা মানে হঠাৎ এনাৰ্জি লছ হৈ যায় মই বিছনাতেই পৰি থাকোঁ তেনেকুৱা তাৰপিছতে ডক্টৰৰ ওচৰতো গ'লোঁ যথেষ্ট মাহেকীয়া প্ৰব্লেম বহুত দেখা দিয়ে ডক্টৰে ইটো ঔষধ দিয়ে সিটো ঔষধ দিয়ে কিন্তু একো ঔষধে বা একো হেৰিয়ে তাৰমানে মোক ভাল কৰিব নোৱাৰে তাৰমানে শেষত এনেকুৱা হ'ল যে মোৰে কপালে ডক্টৰে হাত দিছে মোক কৈছে যে জয়শ্ৰী কোনটো ইনজেকশ্যন দিয়া নাই বা কোনটো মেডিচিন তোমাক প্ৰেছক্ৰাইব কৰা নাই কিন্তু তোমাৰ দেখোন মানে কি কৰিম এতিয়া আমাৰ হাতত একো উপায় নাই কিন্তু মই সব টেষ্ট কৰিছোঁ মোৰ কিডনি ফালৰ পৰা হওক আপোনাৰ লিভাৰ হওক মানে সব নৰ্মেল মোৰ ইউট্ৰাছো নৰ্মেল আৰু ধৰক একো প্ৰব্লেম নাই যে মই বায়োপচিলৈকে কৰিলোঁ 2বাৰ বায়োপচি কৰিছোঁ কিন্তু 2বাৰেই নৰ্মেল মোৰ চুগাৰ নাই প্ৰেছাৰ নাই থাইৰয়ডৰ প্ৰব্লেম নাই একো বেমাৰ নাই কিন্তু মই বেমাৰী মানুহজনী তাৰমানে মই কিবা এটা কাম কৰিবলৈ ক'ৰবাত যাবলৈ হ'লে মোৰ গা বেয়া লাগিব ক'তো গৈ মই এটেণ্ড কৰিব নোৱাৰোঁ ঘৰৰ পৰা ওলাই যাব মন নাযায় আৰু সেইখিনি মানে ইমান বেছি হ'ল যোৱা বছৰ 2023 চনত বেছি হৈ শেষত মই মোৰ চাকৰিটো মানে মই এৰিবলগীয়া হৈ গ'ল কাৰণ মই মিলাব নোৱাৰোঁ ভৰি হাত ফুলি যায় ভৰিকেইখন ফুলি যায় হঠাতে খোজ কাঢ়িব নোৱাৰোঁ হাৱাই চেণ্ডেল পিন্ধি মই কামলৈ যাব লাগে মানে মোৰ একদম বেয়া দিন আৰু মানুহে দেখিলে গোটেই চুলি তুলি পকি যায় মানে একো ভাল খাব মন নাযায় মানুহক মাতিব মন নাযায় কোনোবা যদি কিবা এটা অনুষ্ঠানত মাতে মানে মই এটেণ্ড নকৰোঁ মই মানে বাহানা বনাই আঁতৰি থাকোঁ তেনেকুৱা হৈ গৈছিল আচলতে কি দৰ্শকসকল আপোনালোকে এইটো কথা নাভাবিব যে জয়শ্ৰীয়ে যিখিনি শ্বেয়াৰ কৰিছে সেইখিনিৰ পৰা আমি আচলতে অন্ধবিশ্বাস নকৰোঁ দেই সেইটো একদম সত্য কথা কিন্তু কথা হ'ল কি আমাৰ এই দৰ্শকৰ মাজৰ পৰা হয়তো কোনোবাই এই তাইৰ লগত যিবিলাক ঘটনা ঘটি আছে সেইবিলাকৰ কিজানি আপোনালোকে কিবা এটা সলিউশন দিব পাৰে সেইকাৰণেহে জয়শ্ৰী আজি কথাখিনি শ্বেয়াৰ কৰিছে কাৰণ এইখিনি তাই ভুক্তভোগী ডক্টৰৰ ওচৰলৈ গৈছে ডক্টৰক বেমাৰ দেখাইছে ডক্টৰেও কৈছে যে আপুনি সম্পূৰ্ণ সুস্থ আপোনাৰ একো নহয় ৰিপৰ্টতো তেনেকুৱা অহা নাই কিন্তু তেওঁৰ লগত এইখিনি ঘটনা ঘটি আছে গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকৰ মাজৰ যদি কোনোবাই আছে এই বিষয়ে যদি আপোনালোকৰ জ্ঞান আছে তেতিয়াহ'লে অলপ সহায় কৰিব বুলি আশা কৰিলোঁ আৰু তাৰপিছতে আপুনি যে কৈছিলে কিবা বস্তু ঘৰত পোৱা বুলি তাৰমানে কেনেকুৱা হয় ধৰক এদিন মই বহি আছোঁ মই বহি পেলাই ৰুমটোত অকলে আছোঁ আৰু ল'ৰা ছোৱালীকেইটা স্কুল গৈছে আৰু হাজবেণ্ড বেলেগ এটা ৰুমত টিভি চাই আছে মই মানে ভাবিলোঁ দৰ্জাখন মাৰি পেলাই মই গা ধুব যাওঁ আৰু বাহিৰৰ দৰ্জাখন মাৰি পেলাই মই গা ধুব গুচি গ'লোঁ আহি পেলাই আকৌ যেতিয়া সেইটো ৰুমত প্ৰৱেশ কৰিছোঁ সেইদিনাখন কি যে গোটেই ফ্ল'ৰটোত গাখীৰ কিন্তু মোৰ ঘৰত মেকুৰীও আছে কিন্তু সেইদিনা গাখীৰ নাই দিয়ে মই সিহঁতক এটা টাইমলি পেলাই গাখীৰ দিওঁ সেইটো ৰুমলৈ গাখীৰ যোৱাৰ কোনো প্ৰশ্নই নুঠে তাৰমানে কিন্তু গোটেই ফ্ল'ৰখনত গাখীৰ পৰি আছে মই মানে ইমান চক খাইছোঁ তাৰপিছত মই লগে লগে মোৰ হাজবেণ্ডক মাতিলোঁ আহাচোন আহা বুলি কি তাৰমানে মই মানে বুজি নোপোৱা হৈছোঁ কি ঘটি আছে মোৰ লগত সেইটো এটা ইনচিডেণ্ট গ'ল তাৰপিছতে এদিন কি হৈছে আমি মানে বেডৰুমত যে আমাৰ এখন চেয়াৰত যে কাপোৰবিলাক আমি জমা কৰি থৈ দিওঁ নহয় সেইটো মোৰো অভ্যাস আছে
দেই মানে ধোৱা কাপোৰখিনি আৰু আনি তাতে জমা কৰি থৈ দিলো আৰু পিছত কেতিয়াবা জাপিম তেনেকে ধৰক কাপোৰ জাপি আছো হঠাতে মোৰ কাপোৰ এটা ওলাল সেই কাপোৰটো তলখিনি কাটি থৈছে তাৰমানে কেঁচিৰে কাটা পুৰা চিন আছে কিন্তু মোৰ ঘৰত তেনেকে কোনো আলহীও নাযায় ল'ৰা ছোৱালীও সৰু মানে এতিয়া ডাঙৰ হ'ল ল'ৰা ছোৱালী গতিকে সিহঁতেও তেনেকুৱা নকৰে সেইটো মই জানো কিন্তু সেই কাপোৰটো কোনে কাটিলে তাৰমানে মোৰ সেইবিলাক মই মানে লাহে লাহে ভয় খোৱা হলো তাৰমানে তুমি যিহেতু এগৰাকী শিক্ষয়িত্ৰী নহয় জানো তুমি এডুকেটেড গতিকে এইবিলাক অন্ধবিশ্বাস তুমি নকৰা কিন্তু তোমাৰ লগত এনেকুৱা ঘটনা ঘটিছে তাৰপিছত তুমি ভাবিছা যে মই কি জানিবা মানসিক কিবা হৈছে তুমি ডক্টৰৰ ওচৰলৈও গৈছা ডক্টৰেও কিন্তু তোমাক কৈছে তুমি নহয় কিন্তু তোমাৰ আকৌ বেমাৰো হৈ আছে এনেকুৱা তাৰপিছতো কৈছা তোমাৰ এইটো নহয় গতিকে তুমি এনেকুৱা হেৰিৰ ওচৰত যাবলৈ বাধ্য কিন্তু যোৱাৰ পিছতো সেইটো মানে সলিউশন পোৱা নাই তাৰমানে এনেকুৱা হয় মানুহে মোৰ নিজৰে ভাৱ হয় দেই যে মানুহে এইবিলাক কথা ক'লে মানুহে মোক হাঁহিব কাৰণ আজিকালি যুগত কোনো বিশ্বাসেই নকৰে কিন্তু মই মানে এনেকুৱা যে মই চব পিনে ট্ৰাই কৰিছো কিন্তু বস্তু মই ভাল পোৱা নাই আৰু যোৱা বছৰৰ পৰা মোৰ এটা মানে ভৰি বিষ আৰম্ভ হ'ল দেই একো কথা নাই বতৰা নাই ভৰিখন মোৰ মানে বিষায় ক'ৰবাত যাবলৈ বা কিবা এটা ভাবিলে মোৰ ভৰিখন বিষ হয় তেনেকুৱা আৰু সেই বিষটোৰ কাৰণে মই এক্সৰে কৰিলো সব টেষ্ট কৰিব লাগে ডক্টৰে মেডিচিন ডক্টৰে যিমানখিনি অৰ্থপেডিকক দেখালো সব নৰ্মেল কিন্তু ভৰি বিষখন লাষ্টত মোক উপায় দিলে যে আপুনি নি কেপ পিন্ধক বুলি কিন্তু মোৰ তেনেকুৱা একো প্ৰব্লেম নাই কেলছিয়ামৰো একো প্ৰব্লেম নাই মই বস্তু ৰিয়েলাইজ এই কাৰণে কৰিছো যে এইটো কিবা এটা বেয়াৰ কাৰণে নিগেটিভ এনাৰ্জিয়ে মোক কৰিছে কেলে কাৰণ মই যেতিয়া ঘৰৰ পৰা আঁতৰো বাহিৰত যাওঁ ধৰক মই মোৰ মামাহঁতৰ ঘৰ নগাঁও মই নগাঁওলৈকে গ'লো বা দিনটোৰ কাৰণে যদি মই ক'ৰবাত যাওঁ বা শ্বিলং যাওঁ ক'ৰবাত যাওঁ তেতিয়া কিন্তু মই ভৰি বিষটো অনুভৱ নকৰোঁ হা মানে নাইকিয়া হৈ যায় তেতিয়া ঘৰৰ পৰা ওলোৱাৰ লগে লগে ভৰি বিষটো নাইকিয়া হৈ যায় আকৌ যেতিয়া ঘৰটো আহি আছো ঘৰৰ ওচৰ পাওঁ তেতিয়া মোৰ আকৌ ভৰি বিষ আৰম্ভ হৈ যায় তাৰমানে সেই তেনেকৈ গাটো মোৰ তেনেকুৱা লাগি থাকে মানে ধৰক ঘৰটোৰ পৰা ওলাই গ'লে ভাল লাগে অকল বোলে সেইটো ঘৰতে হৈছে এইটো নহয় আমি ট্ৰাইও কৰিলো যে চেঞ্জ কৰি কিজানি লাইফটো ভাল হৈ যায় কিন্তু সেইখিনিও হৈ নুঠিলগৈ তাৰমানে লাষ্টত এনেকুৱা হ'ল মই আপোনাক কৈছো নহয় যোৱা বছৰ স্কুলৰ পৰা আহি পাইছো ঘৰটো মোৰ সম্পূৰ্ণ বন্ধই হৈ থাকে কাৰণ গোটেইকেইটা প্ৰাণী আমি ওলাইয়ে যাওঁ যিহেতু স্কুলৰ পৰা আহি পাইছো কিচেনত আপোনাৰ চিলিণ্ডাৰটোৰ কাষত ডাঙৰ হাড্ডি টুকুৰা এটা পৰি আছে মানে সম্ভৱ চাগে গৰুৰে হাড্ডি হ'ব চাগে অথচ ঘৰটো বন্ধ হা এতিয়া কোনোবাই ক'ব যে তোমাৰ ঘৰটো মেকুৰী আছে বা মেকুৰী আনিছে নেকি কিন্তু মানে মই ডাঠি ক'ব পাৰোঁ তাৰমানে মেকুৰী প্ৰাণীটোৱে কি কৰে কিবা এটা বেয়া বস্তু সি শুঙি লয় তাৰপিছতহে সি এইটো বস্তু মুখত দিয়ে গতিকে সেইখিনিও নহয় কাৰণ কিচেনটো সম্পূৰ্ণ মই বন্ধ কৰি থৈ যাওঁ আৰু স্কুলৰ পৰা আহি পাইছোঁ দেখিছোঁ যে সেইটো পৰি আছে মানে মই ভয় খাওঁ সেইবিলাক বস্তু তাৰমানে মোৰ লাহে লাহে ভয় লগা হৈ গ'ল আৰু এদিন এনেকুৱা হৈছে নাজানো কিবা এটা সামথিং আছে সেইটো মই ধৰিব পৰা নাই কিন্তু মোৰ ফিল হয় এইটো এটা মানে নিগেটিভ এনাৰ্জিয়ে হ'ব নিগেটিভ এনাৰ্জি কাৰণ এনেকুৱা হৈ গ'ল লাষ্টত শেষত মোক মই যদি এটা কাম কৰিব ওলাওঁ যদি কামটো নহয় মোৰ হাজবেণ্ডে কয় প্ৰথমবাৰতো তোমাৰ এনেও কামবিলাক নহয় তাৰমানে একদম হ'বলগীয়া কামটো তাৰমানে কাৰণ জানে যে নিগেটিভ হেৰিটো আছে তাইৰ লগত হা বহুত ট্ৰাই কৰিলেহে তাই কিবা এটা মানে পায় মানে সেই তেনেকুৱা এটা মানে বস্তুটো সেইটো হ'ল আৰু এদিন এনেকুৱা আৰু এটা কথা মনত পৰিছে আমি আলমাৰীত কিছুমান বস্তু আমি এনে কেৰি বেগত ভৰাই থৈ দিওঁ মই ক্ৰাফ্টৰ কাম কৰোঁ যিহেতু মই হঠাৎ মনত পৰিলে দেই মই আলমাৰীত এনেকৈ পুৰণা আলমাৰীটোত মই এনেকৈ থৈছিলোঁ নেকি ক্ৰাফ্টৰ বস্তু চাওঁচোন এনেকৈ কৰি হা মই এটা কেৰি বেগ খুচৰিলোঁ তাৰ ভিতৰত মানে একদম ধুনীয়াকৈ ৰঙা কাপোৰ এখন এডাল হালধীয়া সূতাৰে মেৰিওৱা হৈ আছে সেইটো বস্তু তাৰমানে কেনেকৈ আহিল মই মানে আচৰিত হৈ গ'লো দেই কাৰণ এই বস্তুটো কেনেকৈ আহিলে ঘৰত কাৰণ মোৰ ঘৰত তেনেকৈ কোনোবা আহি আলমাৰী খুলিবলৈতো সাহস কোনেও নকৰে আৰু বিশেষকৈ মোৰ আলহী তেনেকৈ নাহে কাৰণ মই একদম সন্দেহত মই কাপোৰখন খুলি চালোঁ কাপোৰখনৰ ভিতৰত মৰি যোৱা ফুল এপাহ ওলাইছে সেইটো মানে মই বিৰাট ভয় খালোঁ এইটো ৰিচেণ্টলি 4-5 মাহ মানৰ আগৰ কথা আৰু দেই সেইটো ইমান ভয় খালোঁ মই মানে তাত মোক লগৰ এজনীক ফোন কৰিলোঁ যে মোৰ এনেকুৱা আকৌ হৈছে মই কি কৰোঁ লগে লগে গৈ বাথৰুমত গৈ জ্বলাই দিয়েগৈ কাপোৰখন মই জ্বলাই দিলোঁ গোটেইখিনি বস্তু হা
মানে সেই তেনেকুৱা তাৰপিছতে মই লাহে লাহে কি হ'ল মই এদিন ভাবিলোঁ যে এই কথাখিনি মই হোৱাটছআপত ষ্টেটাছত লিখোঁ যে মোৰ লগত কিবা এটা হৈ আছে হা যে কোনোবাই যদি মন্ত্ৰ বিশ্বাস নকৰোঁ কিন্তু কোনোবাই সহায় কৰিব নেকি তেনেকুৱা সেইটো আজি 4-5 মাহ মানৰ আগতে মই লিখিলোঁ দেই লিখোঁতে মোলৈ ইমান ফোন আহিছে আপুনি বিশ্বাস নকৰিব মেক্সিমাম মানুহে এইটোৱে কৈছে যে মোৰ লগতো এনেকুৱা হৈছিল জানেনে মই আমুকত দেখাইছোঁ বা যেনেকৈ মোৰ বৌৰ লগতো এনেকুৱা হৈছিলে মই তামুকত দেখাইছোঁ তাৰমানে তেতিয়া মই গম পালোঁ যে এইবিলাক বস্তু হয় মানুহে আচলতে প্ৰকাশ নকৰে কিন্তু হয় কিন্তু মোলৈ বহুত ফোন আহিলে তেনেকৈ মানে এইবিলাক আচলতে ক'ব গ'লে তন্ত্ৰ মন্ত্ৰ বুলিও ক'ব পাৰি তন্ত্ৰ মন্ত্ৰ কিবা সামথিং আছে আৰু মই আজিলৈকে মই কোনো বেজৰ মুখ দেখি পোৱা নাই বা আপুনি চাব পাৰে মই কোনো আঙঠি চাঙঠিও তেনেকৈ এষ্ট্ৰলজিও মই বিশ্বাস নকৰোঁ দেই তেনেকুৱা এজনী ছোৱালী এতিয়া মই কি বিশ্বাস কৰিম কি বুলি ভাবিম তাৰ মানে কাহিনী হৈ আছে লাইফত তো তেনেকৈ কোনোবাই ছাজেষ্ট কৰিলে তাহাঁতে তেনেকৈ 3গৰাকীয়ে মানে ফোন কৰিলে সিহঁতে ক'লে যে এটা কাম কৰিবা তুমি নিজে যাব নালাগে তোমাৰ নামটো আৰু তেনেকৈ কৰি তোমাৰ ডেট অফ বাৰ্থটো আমাক দিয়াচোন হোৱাটছআপত আমি এনেকৈ আমুকত আছে মানুহ কথা পাতিম তেনেকৈ তেওঁলোকে নিজে উপজাচি হেল্প কৰিব ওলাই আহিলে দেই তেনেকৈ 3 ঠাইত হ'ল এঠাইত নলবাৰী ঢলা-শদিয়া আৰু নগাঁও 3 ঠাইত তেনেকৈ দেখুওৱা গ'ল আৰু 3 ঠাইতে মানে একেটাই কথা কৈছে যে কোনোবা মহিলা এগৰাকীয়ে কৰিছে আৰু এইটো বস্তু বহুত পুৰণি এনে কিবা কৰিছে বুলি কৈছে হা কিন্তু তিনিওজনৰে লোকেশ্যন কিন্তু বেলেগ বেলেগ দেই এজন নলবাৰীৰ হয় এজন ঢলা-শদিয়া আৰু এজন নগাঁও কিন্তু তিনিওজনৰে কৈছে যে মানুহ এগৰাকীয়ে কৰিছে আৰু তেওঁ মানে বেয়াই কৰিছে আৰু এইটো বহুত দিন হ'ল বুলি কৈছে এতিয়া কোন মহিলা সেইগৰাকী মোৰ কাৰণে সেইটো এটা মিষ্ট্ৰী তাৰমানে কাৰণ মই জনাত মানে এইটোতো এতিয়া ধৰা মানুহে কোৱা কথাহে নহয় জানো তিনিওজনৰে কিন্তু পুৰা কথা মিলিছে পুৰা মিলিছে তাৰমানে তেনেকুৱা সেইটোৱে এতিয়া কথা হ'ল কি এনেকুৱা ধৰণৰ তোমাৰ লগত যিখিনি আনহনি হৈছে তোমাৰ হেল্থটোৰো ধৰা মাজে মাজে প্ৰব্লেম হয় কিন্তু সেইটো তুমি সলিউশন পোৱা নাই এতিয়ালৈকে যেহেতু তুমি কৈছিলা কিবা এটা মেচিনো মানে মেচিন আচলতে কি এটা শৰীৰত এটা মেচিন এটা যেতিয়া পুট কৰে ন ডক্টৰে সেইটো হয় ডক্টৰে উলিয়াই দিব লাগিব নহলে অপাৰেশ্যনৰ থ্ৰুদি বস্তু ওলাব লাগিব কিন্তু মোৰ মানে এনেকুৱা হৈ গ'ল যে ইমানেই সেইকেইদিন গা বেয়া বেমাৰ পেটৰ বিষ আৰু মানে অসম্ভৱ ধৰণে তাৰমানে কিবা এটা বেয়া হেৰি হয় যাৰ ফলত মেচিন মোৰ নিজে নিজে ওলাই গুচি গ'ল ডক্টৰো আচৰিত কাৰণ মই জানো যে ডক্টৰে বিলিভ নকৰিব হা সেইকাৰণে মই ফটো মাৰি থৈছিলোঁ বস্তুটো আৰু যেতিয়া ডক্টৰক দেখাইছোঁ ডক্টৰে কৈছে যে এইটো মানে লাষ্ট অপশ্যন আছিল তোমাৰ এতিয়া কি কৰিম তাৰমানে সেই তেনেকুৱা কথা তাৰমানে ডক্টৰো আচৰিত হৈ গৈছে যে এইটো ওলাই যাবলগীয়া বস্তুৱে নহয় আৰু এইখিনিৰ কাৰণে তুমি ডিপ্ৰেশ্যনত গুচি গৈছা এইখিনিৰ কাৰণে মই যথেষ্ট ডিপ্ৰেশ্যন কাৰণ মোৰ এনেকুৱা লাগিছিল মোৰ লগত ইমান অশান্তি ইমান বেয়া হৈ আছে যেতিয়া মই জীৱনটো পিছলৈ চালোঁ হা মানে সদায় দেখোন অশান্তিয়ে হৈ আছে দেখোন মানে ভাল কেতিয়াও হোৱাই নাই দুদিনমান ভালেৰে যায় আকৌ কিবা এটা বেয়া মানে ইমান বেয়া যদি মোৰ লগতে হৈ আছে আৰু এতিয়াতো ল'ৰা ছোৱালীও ডাঙৰ হৈছে গতিকে মই জীয়াই থাকি কি কৰিম মোৰ তেনেকুৱা এটা ভাৱ এদিন আহিছে বেয়া ভাৱ আহিছে যে মই জীয়াই থাকিও লাভ নাই শেষ কৰি দিয়াই ভাল নেকি জীৱনটো আৰু কিমান সহ্য কৰিম তেনেকুৱা তাৰমানে আৰু যেতিয়া বেয়া হয় আপোনাৰ সব ফালৰ পৰা মোৰ বেয়া হয় তাৰমানে কয় যে সব ফালৰ পৰা বেয়াটো আহে মানে হোৱা কামবিলাক নোহোৱা হ'ব বা কোনোবাই কিবা হেৰি কৰিব বেমাৰ হ'ব মোৰ ঘৰত অশান্তি বাহিৰত অশান্তি মই মানে হাৰি যাওঁ মানুহজনী তথাপিও ভগৱানৰ কৃপাত মই এটা জানো যে মই যেতিয়াই ভগৱানক মা কামাখ্যাক যেতিয়াই কওঁ যে সেই মা কামাখ্যা মোক উদ্ধাৰ কৰা মানে ইয়াৰ নিশ্চয় কিবা সলিউশ্যন ওলাব মানে মই নাজানো কিন্তু উলিয়াই লৈ যায় মোক পাৰ কৰি লৈ যায় সেইটো এটা ভগৱানৰ আমাৰ যিটো আনকাট টক্সৰ মুজিয়ালৈ তুমি আহিছা আজি তুমিও তাৰ সলিউশন বিচাৰি আহিছা নহয় জানো আমাৰ দৰ্শকসকলৰ পৰা হয়তো কোনোবা বিজ্ঞ ব্যক্তিও থাকিব পাৰে যিয়ে তোমাক তেনেকুৱা ধৰণৰ সলিউশন দিব পাৰে নাজানো এটা এটা ৰহস্য আচলতে কি বস্তু হাতৰ হৈ পৰিছে গতিকে আমি আকৌ এবাৰ কৈছো যে আমি অন্ধবিশ্বাস নকৰো কিন্তু যেতিয়া নিজৰ লগত ঘটে এনেকুৱা তো তাৰ পৰা সলিউশন আমি কেনেকৈ পাম
তাৰমানে মই সঁচাই অন্ধবিশ্বাসী নহয় আৰু ভূত প্ৰেত এইবিলাকতো বিশ্বাস নকৰোঁ বা যাদু মন্ত্ৰ বা তেনেকুৱা এইবিলাক একদম বিশ্বাস নহয় আৰু মোক 2-3 ঠাইত লৈও গৈছে কোনোবাই যে এনেকে সলিউশন বিচাৰি মই তাতে যাওঁ কিন্তু তাতে গৈ মই এটা কথা ভাবোঁ মই ইয়াৰ মানে হেৰিত পৰি যাম নেকি মানে এইটো গৰালত সোমাই যাওঁ গৈ মই বেছি নিগেটিভ হৈ যাম হা মই তেতিয়া তাৰমানে সেই বস্তু তাতে ষ্টপ কৰোঁ যে নাই নহ'ব মই ইমানো বেছি নিগেটিভ মই হ'ব নোৱাৰো হয় এইটো কিবা সাইন্টিফিক কিবা কথাও থাকিব পাৰে তোমাৰ বস্তুটো এটোকে কৈছো যদি কোনোবাই ধৰা কিবা এই বস্তুটো জানে তেতিয়াহলে আমাৰ এই ভিডিওটো যদি চাই তেতিয়াহলে সহায় কৰিব পাৰিব তোমাক জয়শ্ৰী হয় হেতুৱে আৰু জয়শ্ৰী এইটোৰ বাবেও তোমাৰ তুমি বহুত ধুনীয়া ধুনীয়া কাম কৰি আছা চিত্ৰাংগদাৰ পৰা ময়ো গৈছো তেখেতৰ অনুষ্ঠানলৈ খুব ধুনীয়াকৈ আচলতে সমাজৰ হকে তেখেতে কাম কৰি আছে আৰু এটা কথা সদায় যদি যেতিয়া তুমি ভালটো দিবা মানুহ এটা সময় বেয়া থাকে নহয় জানো বেয়া আৰু ভালেৰে দিনবোৰ বেয়া পাৰ হৈ যাব ভালৰ দিন আহিব এটা সময় একালে কি কয় সুখ একালে দুখ নহয় জানো তেনেকুৱা নিচিনা কথা কয় গতিকে আমি বিচাৰিছো তোমাৰ এই যিবিলাক নিগেটিভিটি এইবোৰ আঁতৰি যাওক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো আৰু হয়তো আজি আমাৰ এই মঞ্চলে তুমি আহিছা তুমি কিবা এটা হয়তো সলিউশন পাবা ভগৱানে তোমাক সহায় কৰক কৃপা কৰক ঈশ্বৰে আৰু তুমি ভালে থাকা জয়শ্ৰী খুব ভাল এগৰাকী ব্যক্তি দৰ্শকসকল গতিকে আশীৰ্বাদ কৰিব তাইৰ জীৱনটো যাতে সুন্দৰ হয় আৰু আমাৰ ভালৰ পৰাও তোমালৈ বহুত বহুত ব্লেছিংছ থাকিল শুভকামনা থাকিল আৰু আজি এই অনুষ্ঠানলৈ অহাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছো নমস্কাৰ দৰ্শকসকল আজিৰ এই অনুষ্ঠানটো আপোনালোকৰ কেনেকুৱা লাগিল বাৰু নিশ্চয় ভাল লাগিল হয়তো আপোনালোকৰ জীৱনতো এনেকুৱা কাৰবাৰ লগত নহয় কাৰবাৰ লগত হ'ব পাৰে আৰু এই বস্তুটো কি হয় আচলতে আমিও এটো এটা হাতৰ বুলি ভাবিছো গতিকে এই হাতৰটোৰ মানে উত্তৰটো আপোনালোকে দিব বুলি আশা কৰিলো নহয় জানো দৰ্শকসকল আৰু এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ ভিডিঅ'বোৰ চাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো লাইক শ্বেয়াৰ সাবস্ক্ৰাইব আৰু লগতে তলত থকা বেল আইকনটো প্ৰেছ কৰি দিব অল বাটনটো টিপি আজিলৈ আহো বহুত বহুত ধন্যবাদ